সুক্রান্ত কাম কৌদি জিতা ইয়াগতা পাদকু ঘাতা দুষ্ট দানব দ্বারক দুষ্ট দানব দ্বারক দুষ্ট দানব দ্বারক প্রবেশের সঙ্গীত রঘুন্ধুর তাদ একটা কাতর অনুরোধ নারায়ণর পূর্ণ অবতার শ্রীকৃষ্ণ রূপে জন্ম লভি আমি ধরার ধাম দুষ্ট
দম আৰু সাধু সন্ত কৰিছো পালন। এইবাৰ দেখিব জগতবাসীয়ে আমাৰ অন্য এক বন্ধুত্বৰ নিদৰ্শন। কাৰণ আমাৰ এই পৰম ভক্ত বিপ্ৰ দামোদৰ নামে খ্যাত সুদামাই এক ধ্যানে এক চিত্ৰে কেৱল আমাৰ নাম জপে নিৰন্তৰ। ইবাৰ পৰীক্ষা কৰি আমাৰ পৰম বান্ধৱ দেখুৱাম জগতত আমাৰ লীলা অনন্ত। অন্য হাতে আমাৰ এই ভেত্ৰদয় পাৰিষদ জয় আৰু বিজয়ৰ অন্তিম জন্ম লভিছে ধৰাৰ বুকুত। এইবাৰ তেওঁলোকৰ অভিশপ্ত জীৱনৰ সমাপ্তি ঘটাই পুনৰ আনি বৈকুণ্ঠত আমি কৰিম স্থাপন। এনেদৰেই আন আন অত্যাচাৰী অধৰ্মীক আমি নিজ হাতে বিনাশ কৰি আমি জগতত শান্তি ধৰ্মৰ কৰিম প্ৰতিষ্ঠা। কাৰণ আমি জগতৰ গৰাকী। আমি দৈৱকীৰ অষ্টম সন্তান। আমি কৃষ্ণ। শ্রী কৃষ্ণায় বাসুদেবায় দৈবকী নন্দনায় নন্দ গোপা কুমারায় গোবিন্দায় নমো নমঃ। গোবিন্দায় নমো নমঃ। গোবিন্দায় নমো যাওঁ এবে আমি জগতত শান্তি ধৰ্মৰ প্ৰতিষ্ঠাৰ বাবে আমিও আমাৰ নিজ কৰ্তব্যৰ দিশে হওঁ ধাৱমান।